এটা ভাল খবৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। SSC MTS ৰিক্ৰুইটমেণ্ট 2025ৰ পুনৰ পদ মুকলি হৈছে। MTS এণ্ড হাবিলদাৰ ভেকেঞ্চিৰ বাবে পুনৰ অনলাইন আবেদন ষ্টাৰ্ট হৈছে। এই পদৰ বাবে অনলাইন আবেদন ষ্টাৰ্ট হৈছে 24 তাৰিখৰ পৰা। পোষ্টৰ সংখ্যা কিমান আছে, কিমান কোৱালিফিকেশ্যন লাগিব, ভিডিঅ'টো শেষলৈকে চাই থাকক। সকলো তথ্য ইয়াতে দিম। ইয়াতে আপোনালোকৰ দিয়া হৈছে ফোন নম্বৰৰ পোষ্টটো সংখ্যা ইয়াতে দিয়া হৈছে। ইয়াতে আপোনালোকৰ হাবিলদাৰৰ বাবে পোষ্ট দিয়া হৈছে 1075টা পোষ্ট দিয়া হৈছে আৰু MTSৰ বাবে কোনো ধৰণৰ পদ এতিয়ালৈকে মেনশ্যন কৰা নাই। পদৰ সংখ্যা দেৰিকৈ ইয়াতে আপডেট কৰা হ'ব। ইয়াতে আপোনালোকৰ পে স্কেলটো 18,000ৰ পৰা 56,000 পৰ্যন্তলৈকে দিয়া হ'ব। লেভেল 1 এছ পাৰ 70 CPC পে মেট্ৰিক্সৰ কাৰণে। ইয়াতে আপোনালোকৰ চিটিজেনছ ইণ্ডিয়ান ইয়াতে আপোনালোকৰ দিয়া হৈছে। ইয়াতে অল ইণ্ডিয়া ভেকেঞ্চি এইটো এপ্লাই হ'ব। ইয়াতে এজ লিমিটটো দিয়া হৈছে 18 বছৰৰ পৰা 25 বছৰলৈকে আৰু এজ কাউণ্টটো হ'ব 1 আগষ্ট 2025ৰ পৰা। ইয়াতে আপোনালোকৰ দিয়া হৈছে হাবিলদাৰৰ বাবে 18 পৰা MTSৰ বাবে দিয়া হৈছে 18 পৰা 25 বছৰলৈকে আৰু এজ কাউণ্টটো হ'ব 1 আগষ্টৰ পৰা। তাৰপিছতে হাবিলদাৰৰ বাবে দিয়া হৈছে 18 পৰা 27 বছৰলৈকে আৰু এজ কাউণ্টটো হ'ব 1 আগষ্ট 2025ৰ পৰা। ইয়াতে হৈছে born not before 28/1998 and not later than 1/8/2007 7ৰ তলত হ'ব নালাগিব আৰু 1998ৰ ওপৰত হ'ব নালাগিব। ইয়াতে এজ ৰিলেক্সেশ্যনো দিয়া হৈছে। OBC সকলৰ বাবে ইয়াতে SC ST সকলৰ বাবে 5 বছৰ দিয়া হৈছে। OBC সকলৰ বাবে 3 বছৰ, PWBD কেণ্ডিডেটৰ বাবে 10 বছৰ, PWBD OBCৰ বাবে 13 বছৰ দিয়া হৈছে। PWBD SC ST কাৰণে 15 বছৰ পৰ্যন্ত দিয়া হৈছে এজ ৰিলেক্সেশ্যন আৰু এক্স ছাৰ্ভিচমেন যিসকলে এক্স ছাৰ্ভিচমেন হয় তেওঁলোকৰ বাবে 3 বছৰলৈকে ইয়াতে এজ ৰিলেক্সেশ্যন দিয়া হৈছে। তাৰ পৰা ইয়াতে তললৈ স্ক্ৰল কৰিলে এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতে দিয়া হৈছে। এডুকেশ্যন কোৱালিফিকেশ্যনটো দিয়া হৈছে হেভ মেট্ৰিক পাছ হ'লে এই পদৰ বাবে এপ্লাই কৰিব পাৰিব। নৰ্মেল মেট্ৰিক পাছ হ'লে এই পদৰ বাবে এপ্লাই কৰিব পাৰিব। ইয়াতে SC ST আৰু PWBD এক্স ছাৰ্ভিচমেন আৰু ওমেনৰ বাবে মানে মহিলাসকলৰ বাবে কোনো পে'মেণ্ট লোৱা নাই আৰু যিসকল UR কেণ্ডিডেট আৰু OBC কেণ্ডিডেট আছে তেওঁলোকৰ বাবে 100 টকা পে' কৰিব লাগিব। তেওঁলোকে 100 টকা পে' কৰিব লাগিব। পে'মেণ্ট মোডটো ইয়াতে UPI, নেট বেংকিং আৰু SBI, আদাৰ ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড এইকেইটাৰ যোগেৰে আপোনালোকে পে'মেণ্টটো কৰিব পাৰিব। ইয়াতে সকলোখিনি তথ্য দিয়া হৈছে। যদিহে এই পদৰ বাবে আপোনালোক ইচ্ছুক তেন্তে সোনকালে এই পদৰ বাবে এপ্লাই কৰিব পাৰে। ইয়াতে ষ্টাৰ্টিং ডেটটো 26 জুনৰ পৰা এপ্লাই আৰম্ভ হ'ব আৰু ইয়াতে আপোনালোকৰ 24 জুলাই পৰ্যন্ত ইয়াতে এপ্লাই লাষ্ট ডেট অফ এপ্লিকেশ্যন আপোনালোকৰ 24 জুলাইলৈকে এপ্লাই কৰিব পাৰিব। ইয়াতে ডেট অফ MTS এক্সামিনেশ্যন 20 ছেপ্টেম্বৰৰ পৰা আপোনালোকৰ 24 অক্টোবৰৰ ভিতৰলৈকে এক্সামটো অনুষ্ঠিত হ'ব। ইয়াতে সকলোখিনি দিয়া হৈছে। এডভাৰটাইজমেণ্ট ডিটেইলছটো আপোনালোকে ভালদৰে চাব পাৰে। ইয়াতে সকলোখিনি তথ্যই দিয়া হৈছে। এডভাৰটাইজমেণ্ট ডিটেইলছটো আপোনালোকে চাব পাৰে। ছাৰ্ভাৰ প্ৰব্লেম বাবে ইয়াতে অলপ দেৰি ৰ'ব লাগিব। ইয়াতে সেইটো কাৰণে ছাৰ্ভাৰ প্ৰব্লেমৰ কাৰণে ইয়াতে অ'পেন হোৱা নাই। ইয়াতে আপোনালোকে অধিক তথ্য জানিবৰ বাবে এডভাৰটাইজমেণ্টত ক্লিক কৰি পিনি এডভাৰটাইজমেণ্টটো চাব পাৰে। ইয়াতে আপোনালোকৰ টাইপ অফ কুৱেশ্যনো দিয়া হৈছে। ছিজন 1 ছিজন 2 ইয়াতে সকলোখিনি তথ্য দিয়া হৈছে। টাইপ অফ কুৱেশ্যন অবজেক্টিভ টাইপ হ'ব। ইয়াতে কুৱেশ্যন CBT এক্সাম হ'ব। ইয়াতে লেংগুৱেজকেইটাও আপোনালোকৰ দিয়া হৈছে। যিসকলে ইয়াতে লেংগুৱেজকেইটাও কেইবাটাও লেংগুৱেজ দিয়া হৈছে। ইয়াতে আপোনালোকৰ আছামিজ, বেংগলী, গুজৰাটী, হিন্দী, ইংলিছ, কানাডা, মণিপুৰী, মাৰাঠী, উৰিয়া, পাঞ্জাবী, তামিল এইকেইটা সকলোকেইটা লেংগুৱেজতে আপোনালোকে এক্সামটো দিব পাৰিব। নেগেটিভ মাৰ্কিঙো ইয়াতে দিয়া হৈছে। ইয়াতে আপোনালোকৰ টাইম টু ডিউৰেশ্যনটো এক্সামৰ 45 মিনিট দিয়া হ'ব। ইয়াতে আপোনালোকৰ ছিজন 1 ছেশ্যন 2 আৰু ইয়াতে দিয়া হৈছে। ইয়াতে আপোনালোকে এক্সাম মোডটো গম পালে। তাৰপাছত নেক্সট আহিলে ইয়াতে আপোনালোকৰ ছাবজেক্ট কি হ'ব ইয়াতে চাব পাৰে। ইয়াতে ছাবজেক্ট আপোনালোকৰ নিউমেৰিকেল এণ্ড মেথমেটিক্স এবিলিটিত আপোনালোকৰ 20টা কুৱেশ্যন থাকিব, 60 মাৰ্কৰ থাকিব। তাৰপিছত ৰিজনিং এবিলিটি এণ্ড প্ৰব্লেম ছলভিঙত আপোনালোকৰ 20টা কুৱেশ্যন থাকিব, 60 মাৰ্ক দিয়া হ'ব। টোটেল আপোনালোকৰ 40টা কুৱেশ্যন থাকিব, 120 মাৰ্ক থাকিব। তাৰপিছতে ইয়াতে আপোনালোকৰ চিলেবাছ পেটাৰ্ণটো আপোনালোকৰ দিয়া হৈছে। তাৰপিছত আছে CBT ছেশ্যন 2ত আপোনালোকৰ আহিলে জেনেৰেল এৱাৰনেছত
25টা কুৱেশ্যন থাকিব ইয়াতে 75 মাৰ্ক দিয়া হ'ব ইংলিছ লেংগুৱেজ এণ্ড কম্প্ৰিহেনশ্যনতো 25টা কুৱেশ্যন থাকিব 75 মাৰ্ক দিয়া হ'ব টোটেল আছে 50টা কুৱেশ্যন 150 নম্বৰৰ প্ৰশ্ন হ'ব ইয়াতে এক্সামৰ পেটাৰ্ণখিনি দিয়া হৈছে ইয়াতে কোনকেইটা সাবজেক্ট আহিব ইয়াতে দিয়া হৈছে গোটেইখিনি দিয়া হৈছে ইয়াতে তাৰপিছত আপোনালোকৰ যিসকলে হাৱেলদাৰৰ পোষ্টৰ বাবে এপ্লাই কৰিব তেওঁলোকৰ বাবে ফিজিকেল টেষ্টটো অনুষ্ঠিত হ'ব PET PST দিব লাগিব ইয়াতে সকলোখিনি তথ্য দিয়া হৈছে ইয়াতে PET ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টটো হ'ব যিসকলে ইয়াতে হাবিলদাৰ পোষ্টৰ বাবে দিব তেওঁলোকৰ বাবে ৱাকিং ইয়াতে মেলসকলৰ বাবে 1600 মিটাৰ 15 মিনিটত খোজ কাঢ়িব লাগিব আৰু ফিমেলসকলে 1 কিলোমিটাৰ 20 মিনিটত খোজ কাঢ়িব লাগিব ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টটো ইয়াতে আপোনালোকৰ হাইটটো মেলসকলৰ বাবে 157 সেন্টিমিটাৰ হ'ব লাগিব ইয়াতে চেষ্টটো দিয়া হৈছে 81 সেন্টিমিটাৰ দিয়া হৈছে তাৰপৰা ফিমেলসকলৰ বাবে হাইটটো 152 সেন্টিমিটাৰ হ'ব লাগিব আৰু ৰিলেক্সেবল 2.5 সেন্টিমিটাৰলৈকে ৰিলেক্সেশ্যন দিয়া হ'ব আসামিজ গুৰখা কেণ্ডিডেটসকলৰ বাবে আৰু ৱেটটো ইয়াতে দিয়া হৈছে 48 কেজি হ'ব লাগিব ৰিলেক্সেশ্যন আসামিজ গুৰখা এণ্ড মেম্বাৰ্ছ শিডিউল ট্ৰাইবসকলৰ বাবে ইয়াতে এই মানে ৱেটটো ৰিলেক্সেশ্যন দিয়া হৈছে যদিহে আপোনালোকে এই পদটোৰ বাবে মানে MTS পদৰ বাবে অপেক্ষা কৰি আছিলে এটা ভাল খবৰ আহিছে যে আপোনালোকে এই পদৰ বাবে এপ্লাই কৰিব পাৰে চেনেলটোত নতুন যদি সাবস্ক্ৰাইব এটা কৰি দিব ধন্যবাদ